যাদৱ দিন মাধৱ দিন মোহন দিন চিআইডি দিন বেহবাই দিন আপু দিন আশা দিন ফুচুতে দিন আই মোহন মোহন মৰিছে কৰোণা বাবা জন্ম হৈছে কি কৰোণা বাবা মই কৰোণা বাবা এগিলাচ খাওক ইনু মিনু বহাওক আৰু এইবিলাক কৰোণা বাবা গুপ্ত নিদিছে যেতিয়া বেমাৰ পাইছে তেতিয়া মোহনক মনত পেলাইছে জয় বনৌ পাগল বাবা জয় জয় বনৌ পাগল জয় কলে যায় আপুনি বাথৰুমলৈ যাওঁ আকৌ বাথৰুমলৈ কিয় যায় আৰে ৰাকেশ সুধিব নাথাকিলে এই আলটু ফালটু প্ৰশ্ন সুধি নাথাকিবি ওলা ইয়াৰ পৰা বাথৰুমলৈ আকৌ কিয় যায় সুধিবলৈ আহিছে সুধিলো বা মই চেৰা বুলিয়া বুলি নাভাবিলেই হ'ল আৰু খাইছে বাইদেউ কোৱা মিলাই দিছো মুখম মেলক ডিঙি পেলাও দিয়ক মাই দিয়ক আমি কিয় মাৰিম ইনু মিনু বাঢ়ি যাব আমাৰ ইনু মিনু বাঢ়াব নালাগে তোৰ নিজৰ ইনুক বাঢ়া না মিনুক বাঢ়া বাঢ়াইতা জীয়াই থাকিবলৈ মানে অকণো মন নাছে আৰুৱা আমাৰ জীৱনৰ কথা তুমি চিন্তা কৰিব নালাগে সঁচাকে নে বাৰু শপত দিছো যি কৈছে সমাজৰ কাৰণে কৈছে এগিলাচ মাই দিয়া মেডাম আপুনি যে ওলাই আহিছে এই ৰুমটো কি বাৰু বাথৰুম কিয় ইয়াত নাই চাগে কোনটো ৰুমত আছে বাৰু মেডাম কি কোনটো ৰুমত আছে কৰোণা বাবা কোনোবাই কৈছে থানাৰ ফালে অহা দেখিছে বাবাৰ দোকানত মানুহৰ বহুত ভিৰ ঔষধৰ কাৰণে ৰৈ আছে ভিতৰত আছে যদি মাতি দিয়কচোন ইয়াত কোনো কৰোণা বাবা নাই ওলা ওলা মোহনৰ দোকানত ইমান ভিৰ কিয় ঐ সময় কিমান আছে চা 2টা বাজিছে এই বাবা ক'ত গ'ল দে বিচাৰি পোৱা নাই কৰবাত ঔষধৰ হোম ডেলিভাৰী দিবলৈ গৈছে আমাক কৰোণা বাবাই বচালেহে ৰক্ষা বাহ কি হ'ল ইমানবোৰ ভকত বৈষ্ণৱ ইয়ালৈ কিয় আহিছে বাবাৰ ওচৰলৈ আহিছো বাবাৰ ওচৰলৈ কিয় কৰোণা বাবা আমি ঔষধ নিব আহিছো কৰোণা বাবা মানে আমাৰ মোহন তেওঁক মোহন বুলি নকব দেই কৰোণা বাবা বুলি ক'ব কৰোণা বাবা কি জয় কৰোণা বাবা কি জয় কৰোণা বাবা কি জয় এইটো কলৈ গ'ল চা এই লেটিনত গৈছে ঠিক আছে তই এইবোৰ কি বেপাৰ আৰম্ভ কৰিছ হা বেপাৰ কৈছো মানুহে জীৱন বচাটো বেপাৰী আছে আৰু শুনাচোন তোমাৰ দোকানত ইমান মানুহৰ ভিৰ কিয় কালি যে মই ঘৰ ঔষধ বিলাইছো কথাটো চাগে পপুলাৰিটি বাঢ়িছে আৰু খাৰঘৰীয়া শুনিছে তাৰ কথা হা তোমাক ভালে ভালে কৈছো এইবিলাক কিন্তু বন্ধ কৰা মই এবাৰ মাতেটত নামিলো যেতিয়া মই ঘূৰি আহিব নোৱাৰিম চাগে আৰু চাহ আৰু মানুহবোৰো যে খাৰঘৰীয়া এইমাত্ৰ ল'ৰাটা আহি কৈছেহি তাৰ দোকানত হেনো মানুহৰ ভিৰ লাগিয়ে আছে ভিৰ লাগি আছে আগতে মোক কিয় নকৈছে মোহন টোপনি আছে নেকি যা কৰোণা বাবাক চাই আগত যা হেই এই গৰমত কোনে যায় আহিব ৰ কি হৈছে আপোনালোকৰ ইয়াত যে ভিৰ কৰিছে হৰি আপুনি যে বাহিৰলৈ গৈছিলে গা ধুলে কিয় গা ধুব লাগে গা নোধোৱাকে আপুনি বাবাৰ ৰুমত সোমাইছে আপুনি যাওকচোন কি হ'ল আপুনি ওলাওক অসম পুলিচ মুৰ্দাবাদ 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 অসম পুলিচ মুৰ্দাবাদ স্যাৰ মোহন কি সঁচাকে কৰোণা বাবা হৈ গ'ল তাৰ দোকানত বোলে মানুহৰ বহুত ভিৰ হৈছে বা মোহনৰ লাইফ বনি গ'ল আৰু কি লাইফ বনি গ'ল কম পইচা পাব সি ছাৰ এতিয়া বনাবাই থাকা চিন্তাটো চোৱাচোন তাই ছাৰ এই লেট্ৰিনৰ তলাটো লগাই চাবিটো মোৰ হাতত দিয়া ব্যৱস্থা কৰকচোন কিয় টেনচন একেবাৰে বান অহা দি আহিছে কি হ'ল মোহনৰ দোকানত যিটো ভিৰ দেখি আহিছো মই কি অ' সুস্মিতা স্যাৰ তুমি গাৰ্গক লৈ ইমিডিয়েট গৈ চাই আহাচোন ওকে স্যাৰ ছাৰ
আমাৰ ই সঁচাকে বাবা হৈ গ'ল নেকি? তাক আইডিয়াটো আপুনিয়ে দিয়া নাইতো। কিনো কথা কয় ছাৰ? কিবা এটা হ'লে মানে চব মই কৰো নেকি? ভাল নালাগে কিবা। বাৰু সময়ত নিজে গম পাম।